এই মুহূৰ্তত আপোনালোকক দিবলৈ ওলাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকলে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এক্সাম দিছিল সেইসকলে চিন্তিত হৈ আছে সিহঁতৰ পৰীক্ষাৰ ফলাফল কেতিয়া দিব। কিছুদিন আগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জনাইছিল যে পূজাৰ আগত 3rd গ্ৰেড এক্সামৰ ফলাফল ঘোষণা কৰিব আৰু পূজাৰ পিছত 4th গ্ৰেডৰ এক্সামৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। সেয়ে কেইবাটাও অফিচিয়েল ৱেবছাইটৰ জৰিয়তে জনাইছিল যে 29 ছেপ্টেম্বৰত 3rd গ্ৰেডৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ফলাফল ঘোষণা কৰা হোৱা নাই। এইটো বিষয়ক লৈ আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যেতিয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব তেতিয়া সেবাৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে সকলোবোৰ তথ্য প্ৰকাশ কৰিব আৰু আপোনালোকৰ ফলাফলৰ বিষয়ে সকলোবোৰ খবৰ এইটো চেনেলত দি থকা হ'ব। গতিকে এইটো চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে এইটো ভিডিঅ'ত লাইক আৰু কমেণ্ট এটা কৰি দিব।